Welcome back to my YouTube channel. Aro aji ami korim Zebraonics speaker unboxing. My last made me feel like I would never try again, but when I saw you Itu lockdowner agote order কৰিছিলো আৰু order কৰাৰ পিছত মই এটো খোলা নাই এতিয়া খুলিম সো কিবা বলে টিকটকত দেখা পালো চুটকি মাৰিলে কে ভাল হৈ যায় কিবা বলে খুলি যায় বস্তু তে মই চুটকি মাৰি চাও সো খুলো বলক সো মই এটো খোলাৰ মোৰ মানে এটো Amazonৰ order কৰা আছে সেইকাৰণে Amazonৰ পেকেট এটো ডাঙৰকৈ কভাৰ কৰা হয় আৰু Amazonৰ পেকিং বহুত ভাল আৰু নেক্সট এটো হৈছে Zebraonics স্পিকাৰ আকৌ একবাৰ চুটকি মাৰিম সো ইয়াতে হৈছে এটো পলিথিন এটো আৰু মই গুছাই নাথাকো চুটকি মাৰি দিম গুছি যাব বাৰু এটো চুটকি নামাৰো এটো হাতা দে এনেকা কৰিম সো এটো হৈছে স্পিকাৰ মানে ইয়াৰ এটো স্পিকাৰ এটা ভাল পৰিলে না ভাঙে এই স্পিকাৰটো মানে পৰিলে না ভাঙে কাৰণ এটো হৈছে উডেন কভাৰ ইয়াতে উডেন কভাৰ আছে সেইকাৰণে মই এটো কিনিলো এনে ইয়াৰ দামটো মই ডেসক্ৰিপচনত পাই যাব সো এটো আছে বক্স এটো আছে বক্স আৰু ইয়াৰ লগত আমি পাম এটো ব্লুটুথ কানেকচনৰ নহয় এটো ডাইৰেক্ট প্লাগ USB কানেকচন আৰু ইয়াতে আমি অক্স পাম এডাল হৈছে অক্স টু অক্স তাৰ পিছত আছে এটো ভলিউম কন্ট্ৰোল এয়া ইফালে এটো মোৰ ইমান কোৱালিটিটো ভাল নালাগে এটো প্লাষ্টিকৰ দিলে বাকি সব ভালে আছে এটো হৈছে ভলিউম কন্ট্ৰোল ইফালে আপ ইফালে ডাউন সো আৰু বাকি চাও কি বস্তু বাকি আছে তোমাৰ হেতু হৈছে এয়াৰ হোল ইয়াৰ পৰা মানে যেতিয়া সাউন্ডটো ওলাই এটো আউট হয় তাৰ পিছত মই আৰু ইয়াৰ পিছত ৰিভিউটো দি দিম আনবক্সিংৰ পিছত তাৰ পিছত এটো হৈছে স্পিকাৰ পেকেটটোত লিখা আছে ভলিউম কন্ট্ৰোল অক্স USB তাৰ পিছত উডেন এনক্লোজাৰ তাৰ পিছত এটো চাইডে Zebraonics 2.0 মাল্টিমিডিয়া স্পিকাৰ ZEP S999 তো এটো হৈছে ৰিটিক্ৰেশ্যনৰ এটো আৰু একো নাই ইয়াতে ইমান দেখাবলগীয়া আৰু মই আপোনালোকক দামটো দি দিম আৰু ৰিভিউটো চাই লওক